মহেশবাবু চহৰত যথেষ্ট নাম থকা ব্যক্তি আছিল আৰু তেওঁ সৎ মানুহৰ বহুত আদৰো কৰিছিল। তেওঁৰ ঘৰত তেওঁৰ চাকৰ মোহন, তেওঁৰ পত্নী শীলা আৰু পুতেক মোহিত থাকিছিল। মহেশবাবু মোহনৰ সততাৰ বাবে বহুত বেছি সুখী আছিল। সেইকাৰণে যোৱা 5 বছৰ ধৰি মোহনে তেওঁৰ ইয়াত চাকৰ কৰি আছিল। মহেশবাবুৱে নিজৰ ঘৰৰ কাষতে তেওঁৰ ছাৰ্ভেণ্ট কোৱাৰ্টাৰ বনাই দিছিল আৰু এদিন, চাহাব, যদি আপোনাৰ ওচৰত সময় আছে যেতিয়া মোৰ আপোনাক এটা কথা ক'বলগীয়া আছে। মোহন, কোৱা, মোৰ ওচৰত সময় আছে। চাহাব, আপুনিতো জানেই মোৰ ল'ৰা মোহিত পঢ়াত বৰ ভাল। এতিয়া সি তাৰ 5ম ক্লাছ পাছ কৰিছে। আপোনাক হাতযোৰ কৰি মিনতি কৰিছোঁ, তাৰ এডমিশ্যন কিবা ভাল স্কুলত কৰাই দিয়ক। পঢ়া শুনা কৰিলে তেতিয়া কিবা ভাল মানুহ হ'ব। চোৱা মোহন, ডাঙৰ স্কুলৰ ফিজ বহুত বেছি হৈ যায়। মই চেষ্টা কৰিম যে তোমাৰ ল'ৰাৰ এডমিশ্যন কোটাৰ দ্বাৰা হৈ যায়। এইটো কিনো চাহাব, কিছুমান স্কুলত কিছুমান ছিট মোহিতৰ দৰে ল'ৰাৰ কাৰণে খালী হৈ থাকে। তাত যদি মোহিতে ভালদৰে নিজৰ পেপাৰ পাছ কৰি লয় তেতিয়া সেই ছিট মোহিতে পাই যাব আৰু মই অলপ কৈ দিম বাৰু। আপোনাক বহুত বহুত ধন্যবাদ চাহাব, ধন্যবাদ। আৰু তাৰ পাছত মোহনবাবু তাৰ পৰা গুচি যায়। মোহনে তেওঁৰ ল'ৰা মোহিতৰ সৈতে, চাহাব বোপাই, মই ডাঙৰ চাহাবৰ লগত কথা পাতিলোঁ তোৰ ভাল স্কুলত এডমিশ্যনৰ বাবে। যদি তোৰ এডমিশ্যন হৈ যায় তেতিয়া মন পুতি পঢ়া শুনা কৰিবি। মই বিচাৰোঁ যে তই পঢ়া শুনা কৰি এজন ভাল মানুহ হ আৰু আমাৰ দৰিদ্ৰতা দূৰ কৰ। চা মোহিত বোপাই, আমাৰ তোৰ ওপৰতে সম্পূৰ্ণ ভৰসা আছে। তই উন্নতি কৰিলে তেতিয়া আমাৰো সকলোবোৰ ঠিক হ'ব। কেতিয়ালৈকে এইদৰে দুখৰ জীৱন কটাই থাকিম হা? দেউতা, মই মন পুতি পঢ়িম। আপুনি চাই ল'ব, এদিন মই ডাঙৰ মানুহ নিশ্চয় হ'ম। মোহনবাবুৰ কথামতে আৰু ৰিজাৰ্ভেশ্যন পোৱাত মোহিতৰ স্কুলত এডমিশ্যন হৈ যায়। 6ষ্ঠ, 7ম শ্ৰেণীলৈকে মোহিতে বৰ ভালকৈ পঢ়া শুনা কৰিছিল আৰু নিজৰ পৰিয়ালৰ লগতো সুখী আছিল। কিন্তু যেতিয়া তেওঁ 8ম শ্ৰেণী পালেহি তেতিয়া তাৰ ধনী ল'ৰাবোৰৰ ওচৰত নিজকে বহুত সৰু যেন অনুভৱ কৰিলে। তেতিয়া তেওঁ মিছা কথা ক'বলৈ শিকিলে। আৰু তুমিতো বৰ ডাঙৰ ঘৰত থকা মোহিত, কেতিয়াবা মোকো তোমাৰ ঘৰলৈ মাতিবা না? কিয় নহয়। কেতিয়াবা মোৰ দেউতা বাহিৰলৈ গ'লেতো মই তোমালোকক মোৰ ঘৰলৈ নিশ্চয় মাতিম। কি কৰোঁ, মোৰ দেউতাই কাৰোবাৰ ঘৰলৈ অহাটো পচন্দ নকৰে। মোহিত, তই কিমান ডাঙৰ ঘৰত থাক, কি সুন্দৰ জীৱন কৰি কটাই আছ। ঠিক আছে, কাইলৈ ধৰি এনেকুৱা কৰ, তই আমাক কেণ্টিনত খুৱাই দিবি। আৰে, এইটো কি ডাঙৰ কথা কৈছ তই। হ'ব, ঠিক আছে, কাইলৈ লাঞ্চ মোৰ ফালৰ পৰা। মোহিতে এই কথা বাৰু কৈতো দিলে, কিন্তু নিজৰ মনতে নিজকে গালি দি আছে যে এতিয়া কেনেকে মা আৰু দেউতাৰ পৰা কাইলৈ কেণ্টিনৰ বাবে পইচা লওঁ। ঘৰলৈ অহাৰ পাছত, মা, কি তোমাৰ ওচৰতো 300 টকা হ'ব? 300 টকা? বোপাই, তোৰ 300 টকাৰ কিয় প্ৰয়োজন হৈছে? মা, স্কুলৰ প্ৰজেক্টৰ কাৰণেও লাগে মা। চিলাই নিজৰ বেগত চাই আৰু পাছত অ'ত ত'ত থোৱা পইচাও একগোট কৰি টকা 300 মোহিতক দি দিয়ে। পিছদিনা মোহিতে স্কুলত নিজৰ বন্ধুবৰ্গক 300 টকাৰ লাঞ্চ কৰাই দিলে। বৰ ভাল লাগিলে। হ'ব, ঠিক আছে, আমি এনেকুৱা কৰিম। প্ৰতি সপ্তাহত আমাৰ 3জনৰ ভিতৰত এজনে স্কুল বা বাহিৰত পাৰ্টি দিয়া কৰিম। এইটো শুনি মোহিতৰ বুকু কঁপিবলৈ ধৰিলে যে আজিতো মাৰ পৰা কোনোমতে পইচা খুজি ল'লোঁ, কিন্তু পাছত কেনেকৈ হ'ব? মোহিতে যেতিয়া ঘৰলৈ আহে, বোপাই, তোৰ মায়ে কৈছিলে যে তই কিবা প্ৰজেক্টৰ কাৰণে 300 টকা লৈছিলি। হৈ গ'ল তোৰ প্ৰজেক্ট? দেউতা, আজি প্ৰজেক্টটো হৈ গ'ল। আজি 2 সপ্তাহৰ পাছত আৰু এটা প্ৰজেক্ট বনাব লাগিব। দেউতা, তাৰ কাৰণেও মোক পইচাৰ জৰুৰী হ'ব। আপুনি দি দিব ন? কিমান টকাত বনি যাব? বছ দেউতা, এয়া কিবা 200-300 টকাত হ'ব। ঠিক আছে বোপাই, তই তোৰ পঢ়াত মন দে, মই কৰিম যোগাৰ। 2 সপ্তাহৰ পাছত মোহিতে নিজৰ দেউতাক মোহনৰ পৰা 200 টকা লৈ আকৌ বন্ধুহঁতৰ লগত বাহিৰৰ ৰেষ্টুৰেণ্টত পাৰ্টি কৰে আৰু তাক পাৰ্টি কৰা মহেশবাবুৱে দেখা পালে। 2 দিনৰ পাছত আকৌ সি মাকক কয় যে তাক পইচাৰ প্ৰয়োজন হৈছে। এই মোহিতৰ স্কুলত প্ৰজেক্টত বহুত পইচা খৰচ হয়। ইমানটো আমাৰ দৰমহাই নহয়। মোৰ লাগিছে যে আমি ভুল কৰিলোঁ, তাক ইমান ডাঙৰ স্কুলত নাম লগাই দিলোঁ। আৰে, ভাল স্কুলত পঢ়ি পেলাই ওলাবি, তেতিয়া ক'ৰবাত ভাল চাকৰিও পাই যাবি। আজি অকণমান পৰিশ্ৰম তাৰ কাৰণে এক্সট্ৰা কৰি লওঁ। তেতিয়াই ঘৰৰ আনজন চাকৰ আহি কয় যে মহেশবাবুৱে তোমাক মাতিছে। চাহাব, আপুনি মোক মাতিছিলে? মোহন,
মই তোমাক এইকাৰণে মাতিছিলোঁ যে মই সুধিব বিচাৰিছিলোঁ যে মোহিতৰ পঢ়া শুনা কেনেকৈ চলিছে। কিবা সমস্যা তমস্যাটো নাই? পঢ়া শুনাটো চাহাব তাৰ ঠিককৈ চলি আছে, কিন্তু স্কুলৰ পৰা প্ৰজেক্টৰ কাৰণে প্ৰতি সপ্তাহে পইচা বিচাৰি লয়। কি ধৰণৰ প্ৰজেক্ট? চাহাব, এতিয়া মইতো দুখীয়া মানুহ, মোৰ পঢ়া শুনা নাই, মই নাজানো যে প্ৰজেক্ট কি হয়নো, কিন্তু সি প্ৰতিবাৰে আমাৰ পৰা প্ৰজেক্টৰ কাৰণে 200-300 টকা লৈ যায়। হয়নে? তুমি চিন্তা নকৰিবা, মই মোহিতৰ লগত কথা পাতিম, আৰু অহাবাৰ যেতিয়া প্ৰজেক্টৰ কাৰণে তোমাৰ পৰা পইচা বিচাৰিব তুমি মোক আহি কৈ দিবা। মই স্কুলত গৈ খবৰ ল'ম যে কোনবিধ প্ৰজেক্ট ঠিক কৰি আছে। তাৰ পাছত মোহন তাৰ পৰা গুচি যায় আৰু মহেশ বাবু বৰ চিন্তাত পৰিল। 2 দিনৰ পাছত মোহন বাবুৰ ওচৰলৈ আহি কয় যে কাইলৈ মোহিতৰ প্ৰজেক্ট আছে আৰু আজি তেওঁ তাক 200 টকা দিছে। পাছদিনা যেতিয়া মোহিত স্কুলৰ বাবে ওলায় তেতিয়া মহেশ বাবু তাৰ পিছে পিছে স্কুললৈ যায়। তেওঁ দেখে যে মোহিত স্কুলৰ ভিতৰলৈ নাই যোৱা, তাৰ বন্ধুবোৰ বাহিৰত ৰৈ আছে আৰু সি তাৰ বন্ধুবৰ্গৰ সৈতে তাৰ পৰা ওলাই গ'ল। মহেশ বাবু সিহঁতৰ পাছে পাছে গৈ সেই ৰেষ্টুৰেণ্ট পালেগৈ। ব'লা বন্ধু, যেনেকৈ মই কথা দিছিলোঁ যে আজি পাৰ্টি মোৰ ফালৰ পৰা হয়, তেন্তে ব'লা খোৱা বোৱা ফূৰ্তি কৰা। আৰে কিমান ভাল লাগে স্কুল ক্ষতি কৰি এইদৰে পাৰ্টি কৰাৰ। অহাবাৰ আমি অইন ক'ৰবাত যাম, কিবা আৰু দামী জেগাত। তিনিও বন্ধুৱে যেতিয়া খাই বৈ লয় তেতিয়া ৱেটাৰৰ পৰা বিল বিচাৰে আৰু ৱেটাৰ যেতিয়াই বিল লৈ আহে মহেশ বাবুৱে তেওঁৰ পৰা বিলৰ ৰিচিপ্ট লৈ লয়। আপুনি ইয়াত? আৰে আপুনিতো মোহিতৰ দেউতা হয় ন? নমস্কাৰ আংকল। নমস্কাৰ আংকল। আৰু কোৱা ল'ৰাহঁত, কেনেকুৱা লাগিলে? তোমালোকে স্কুলৰ ক্লাছ ক্ষতি কৰি ইয়াত পাৰ্টি কৰা, আৰু কিবা খোৱা যদি কোৱা, মই তোমালোকৰ কাৰণে অৰ্ডাৰ কৰোঁ, কাৰণ মোৰ লাগিছে তোমালোক তিনিওৰ কাৰণে পাৰ্টি কৰাটো বৰ বেছি জৰুৰী হয়। কোৱা, আৰু কোনে কোনে কি কি খাবলগীয়া আছে? নাই আংকল, আমিতো এইবোৰ খাই ল'লোঁ, আৰু আংকল আমি পঢ়া শুনাও কৰোঁ, এনেকুৱা নহয় যে আমি সদায় পাৰ্টি কৰোঁ। কোনো কথা নাই বোপাই, তোমালোক যোৱা, মই মোহিতক ইয়াৰ পৰাই ঘৰলৈ লৈ যাম। তাৰ পাছত মহেশ বাবুৱে মোহন আৰু তেওঁৰ মাজৰ গোটেই কথাবোৰ মোহিতক কৈ দিলে। তাৰ পাছত মোহিত ঘৰলৈ আহে। আই এম চৰি ছাৰ, প্লিজ আপুনি মা দেউতাক নক'ব। কিয় নক'ম মোহিত? আৰু তোমাৰ ভয় কিয় লাগিছে? যদি মা দেউতাই গম পাই যায় তেতিয়া তেওঁলোকে মোক বহুত মাৰিব। হয়নে? তেন্তে তুমি জানা যে তুমি ভুল কাম কৰি আছা, আৰু তোমাৰ এয়া ভয়ো আছে যে তোমাৰ মা দেউতাই যদি এই কথা গম পাই যায় তেতিয়া তেওঁলোকে কি কৰিব। তুমি মোক এটা ৰিজন দিয়া মোহিত, যে তুমি এই কাম কিয় কৰিলা। ছাৰ, মোৰ গোটেই বন্ধুৱে ভাবে যে মই আপোনাৰ ল'ৰা, আৰু মই ইমান ডাঙৰ ঘৰত থাকোঁ, তেতিয়া মই পইচাও খৰচ কৰিব পাৰোঁ। সেইকাৰণে মই মা দেউতাৰ পৰা পইচা লৈ তেওঁলোকক খুৱাই থাকোঁ, যাৰ দ্বাৰা তেওঁলোকক লাগক যে মই এক চহকী ঘৰৰ ল'ৰা হয়। হয়নে? তেন্তে কথা এয়া। কিন্তু তুমি কিয় নকলা যে তোমাৰ মা দেউতাই মোৰ ইয়াত চাকৰি কৰে? তোমাক এইটো ক'বলৈ কি লাজ লাগে? ছাৰ প্লিজ, মোৰ ভুল হৈ গ'ল, মোক মাফ কৰি দিয়ক ছাৰ। চৰি মোক নহয় মোহিত, তুমি তোমাৰ মা দেউতাৰ ওচৰত ক'ব লাগিব। ব'লা মই তোমাক এটা কথা কওঁ, এই যে তুমি ইমান ডাঙৰ ঘৰ দেখিছা, চাকৰ বাকৰ গাড়ী, এই চব যে তুমি দেখিছা, তুমি জানানে এই চব মই মোৰ পৰিশ্ৰমেৰে কৰিছোঁ। মোৰ মা দেউতাও তোমাৰ মা দেউতাৰ নিচিনা বহুত দুখীয়া আছিল। মই এনেকুৱা সময়ো দেখিছোঁ যেতিয়া আমি 3-4 দিনলৈকে ভোকত আছিলোঁ, আৰু মই তেতিয়া তোমাৰ বয়সৰ আছিলোঁ। মইতো চৰকাৰী স্কুলত পঢ়িছিলোঁ, আৰু এদিন মোৰ মা বহুত বেমাৰত পৰিল, আৰু আমাৰ ঘৰত ইমানো পইচা নাছিল যে দেউতাই মাৰ কাৰণে দৰৱ আনিব। 3-4 দিনলৈকে মোৰ মা জ্বৰত থাকি থাকি মৰি গ'ল, আৰু সেইদিনা মোৰ এই দৰিদ্ৰতাত বহুত ঘিণ লাগিবলৈ ধৰিলে, আৰু মই দিনে ৰাতিয়ে পৰিশ্ৰম কৰিলোঁ। মই মন পুতি পঢ়া শুনা কৰিলোঁ, আৰু 10ম শ্ৰেণীত মই মোৰ গাঁৱত টপ কৰিলোঁ। মোৰ ভিতৰত এটা আশা জাগিলে, হয় মই মোৰ অৱস্থা সলনি কৰিব পাৰোঁ, আৰু তাৰপিছত মই বহুত মন পুতি পঢ়া শুনা কৰিলোঁ। দ্বাদশ কৰাৰ পাছত মই টিউশ্যন লৈ মোৰ কলেজৰ ফিজ একত্ৰিত কৰিলোঁ, আৰু এদিন মোৰ পৰিশ্ৰম আৰু কষ্টৰ বলত মই মোৰ নিজৰ এটা সৰু কাম আৰম্ভ কৰিলোঁ, আৰু তাক বঢ়াই বঢ়াই আজি মই ইয়াত পালোহি, আৰু মোৰ কেতিয়াও লাজ নালাগে। দুখীয়া মা দেউতাকৰ পুত্ৰ হয়। মই তোমাক পৰহি সেই ল'ৰাহঁতৰ লগত পাৰ্টি কৰা দেখা পাইছিলোঁ, সেইকাৰণে মই তোমাৰ ওচৰলৈ আজি ইয়ালৈ আহিছোঁ। মই তোমাক ক'ব বিচাৰোঁ যে যেতিয়া তোমাৰ দেউতা মোৰ ওচৰলৈ তোমাৰ এডমিশ্যনৰ কাৰণে আহিছিল, তেতিয়া তোমাক লৈ তেওঁ বহুত গৌৰৱ কৰিছিল। তাৰ পাছত মহেশ বাবুৱে মোহন আৰু তেওঁৰ মাজৰ গোটেই কথাবোৰ মোহিতক কৈ দিলে। চোৱা মোহিত বোপাই, মই এইবোৰ তোমাক তললৈ নিবৰ কাৰণে কোৱা নাই। মই এইকাৰণে তোমাক কৈছোঁ
যে কেতিয়াও নিজৰ মা-দেউতাৰ কাৰণে লাজ নকৰিবা। আজি তুমি যি আৰু আগলৈ তুমি যি হবা, এই গোটেইবোৰ তুমি তোমাৰ মা-দেউতাৰ কাৰণেই হবা। ছাৰ, মোৰ চকু মেল খাই গ'ল। মই আপোনাক প্ৰমিছ কৰিছোঁ যে এতিয়াৰ পৰা মই কেতিয়াও মা-দেউতাৰ ওচৰত লাজত নেপেলাওঁ। আৰু কাইলৈ মোৰ বন্ধুক কৈ দিম যে মোৰ দেউতা কোন হয় আৰু মই মন পুতি পঢ়া শুনা কৰিম। তাৰ পাছত মোহিত ঘৰলৈ আহে। মা, দেউতা, মোৰ আপোনালোকক কিবা ক'বলগীয়া আছে। কি হ'ল বোপাই? তই ইমান বেজাৰ কৰি কিয় আছ? চব ঠিকে আছে নহয়? একো নাই মা, মই আপোনালোক দুজনক এইটো ক'ব বিচাৰোঁ যে মই খুব মন লগাই পৰিশ্ৰম কৰিম আৰু আপোনালোক দুজনক এই দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিম। আৰে বোপাই মোহিত, এই কথা মই জানো। সেইকাৰণেতো তোৰ এডমিশ্যন ইমান ভাল স্কুলত কৰোৱাইছোঁ যে আমাৰ ল'ৰা কিবা পঢ়া শুনা কৰি ভাল মানুহ হ'ব। দেউতা, মই নিশ্চয় এদিন ডাঙৰ মানুহ হ'ম। চাই থাকিব। আৰু তাৰ পাছত মোহিতে কেতিয়াও পিছলৈ ঘূৰি নাচালে। তেওঁ নিজৰ পঢ়া শুনা খুব ভালদৰে কৰিলে আৰু পঢ়া শেষ হোৱাৰ পাছত মহেশ বাবুৰ ওচৰলৈ গ'ল। ছাৰ, মই মোৰ আজি পঢ়া সম্পূৰ্ণ কৰিলোঁ আৰু এই গোটেইবোৰ আপুনি দিয়া শিক্ষাৰ পৰা হ'ল। এতিয়া সোনকালে মই ক'ৰবাত চাকৰি পাই যাম। মই তোমাৰ ৰিজাল্ট দেখিছোঁ। বৰ ভাল কৰিছা। আৰু চাকৰিটো তুমি পাবাই। এয়া লোৱা তোমাৰ জইনিং লেটাৰ। কাইলৈৰ পৰা অফিচলৈ আহিবা। আৰু জইনিং লেটাৰ লৈ মোহিতে মহেশ বাবুৰ ভৰি চুৱে। শীলা আৰু মোহনে এয়া দেখা পাই বহুত সুখী হ'ল আৰু মোহিতে বহুত পৰিশ্ৰম কৰে আৰু নিজৰ মাক দেউতাকক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিলে।